স্বাগতম জানাইছো Hello everyone, good morning. আৰু আজি ভিডিঅ' পাৰ্লাৰৰ পৰা আৰম্ভ কৰিলোঁ। আমি পাৰ্লাৰত আহিছিলোঁ, তাৰপিছত হঠাৎ আমি গাঁৱলৈ যাব লগা হ'ল কিবা এটা কাৰণত। চাংখিৰাণীয়ে হেয়াৰ কাট কৰিব, এইজনী গৰম লাগিছে বুলি বৰষুণ বতৰটো। হাই দেখাম ন, হাই দেখাই খাম ফেৰ নিজুখানিয়া দে। আমাৰ ৰাস্তাৰ বিষয়ে কওকচোন অকণমান। ৰাস্তাবিলাক কেনেকুৱা হৈ আছে? লেতেৰা পলাইছে এইজনী। চাওক আমাৰ ৰাস্তাৰ অৱস্থা চাওক, এয়া মানে একদম ঘৰলৈকে গাড়ী নাযায় বানপানীৰ কাৰণে। আৰু লেতেৰা হৈ থাকিলে এনেতো বেয়া হৈয়ে আছিলে, বাট বানপানী আহি আকৌ বেছি হৈ গ'ল। নকপু দে দে দেম্বা খাম ন দে আখাই দে deh deh mang kẹp chung mang ơi thank you deh bung thank you হেল্ল' গাইস নমস্কাৰ মোবাইল চেনেলত আপোনালোকক স্বাগতম জানাইছো। তাৰপিছত আৰু আমাৰ মোবাইল আজি দৰা কেক বনাব। কিবা বোলে দৰা কেক হয়, মই বনাই দিব লাগে। কিবা ব্ৰেড আৰু অৰিঅ' বিস্কুট দি বনাব লাগে ন, ব্ৰেড আৰু অৰিঅ' বিস্কুট দি। ইহঁতে মানে ব্ৰেড খাই ভাল নাপায়, কিন্তু দৰা কেক হ'লে খাই ভাল পায় বোলে। চ' বনাই দিওঁ আৰু ন, কেনেকুৱাকৈ হয় আপোনালোককো দেখুৱাই গৈ থাকিম, হয় নাই? খাবান নাই? ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জেমছ এইজনী মানে জেমছ খাইছে। এতিয়া মই দৰা কেক বনাবৰ কাৰণে একদম পুৰা কমন বস্তুবিলাক লৈ আছে। এইটো হৈছে ব্ৰেড, এয়া হৈছে অৰিঅ' বিস্কুট, আৰু এইটো জেমছ, আৰু ডেইৰী মিল্ক 2 পেকেট আছিলে, 1 পেকেট ইয়াতে খাই দিলে, তাৰে আধাটোহে আছে। ইমান হাৰামি হয়। তাৰপিছত ইয়াত লৈছোঁ গাখীৰ, তাৰপিছত এইটো চুগাৰ চিৰাপ কৰিবৰ কাৰণে চেনি, পানী অকণমান লৈছোঁ। এতিয়া গোটেই প্ৰচেছখিনি কেনেকৈনো কৰোঁ আৰম্ভ কৰি দিওঁ। এতিয়া চেনিখিনি এনেকৈ ধুনীয়াকৈ ফেটি লৈছোঁ। তাৰ পৰা মই এইটো দেখাব নোৱাৰিলোঁ, বিকজ কি হৈছিলে, কাৰেণ্ট গুচি গৈছিলে, সেইকাৰণে দেখাব পৰা নাছিলোঁ। এতিয়া আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰু কাৰেণ্ট গ'লে দিগদাৰ হৈ যাব ন। এতিয়া মই ব্ৰেডখিনি এনেকৈ দি ল'ম। ইয়াতে বনাম, ষ্টিলৰতে বনাম, অলপ বহল আছে ষ্টিলৰ কাঁহীটো। আৰু জাষ্ট নৰ্মেল ছটা বাচ্ছাবিলাকৰ লগত পাৰ্টি কৰিম আজি। Karena
আৰু এতিয়া ফাইনেলি কেকটো বনি গ'ল 10-15 মিনিটতে বেছি টাইমো নালাগে বেছি খৰচাও নহয় ইহঁতক একদম খুৱাই দিব ইজি হৈ যায় Happy birthday to you এতিয়া how the taste কেনেকুৱা লাগিছে কেকটো খাই এই জেমছটো বাছি বাছি খাই আছে এনে হলে বেটিকিটা কি নাখায় ব্ৰেড নাখায় কিন্তু আজি ব্ৰেডৰ দৰা কি খাইছে কেনেকুৱা লাগিছে গাড়ী কৈ দিয়া ভাল লাগিছে আৰু খাবা নাই নেক্সট আৰু কি বনাব লাগিব মই Pink pani puri and chocolate pani puri. He bhagwan. Chocolate pani puri and pink pani. Koi dia raijok okoman video to jodi sai bhal lagise. Like kora, share kora. Aro subscribe kune koi dibo. Subscribe kora, bell button to dabai da. Ebar amar mainai penot hagi loisile. Tarpisot etia safa chupa hoi ahile. Eta sak daja. Jana. Hi negupo. Hai deh. Oh. जों दा माइ गायगे खामगोन न माइ गायगे खामगोन न এতিয়া আমি পথাৰলৈ গৈ আছো আমিও পেগৰুম হয় নাই হয় দে হয় নে মানে অসমীয়া বৰং দে মাইনো গায়গে না গায়া মাইনো নো লে টুক 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 মান্দে খুড়ীমাহঁতে এতিয়া কি কৰি আছে পেগ ৰুই আছে লাজি দিনো মায়া দিয়া এইখিনি হৈ গ'ল হা দুটা হাংসো না গুপুইয়া হাংসো এইয়া আমাৰ পুখুৰী পুৰা পানী দি ভৰ্তি হৈ আছে বে ন বে যা যা আৰু এইফালে এটা গাহৰি আছে মানে আমাৰ দুটা পুখুৰী আছে এইটো এটা এবাৰ ভাগ্য ভাল যেটো বানপানী আহিছিল সেই বানপানীত মানে মাছটো আমাৰ যোৱা নাই বলে মানে পুখুৰীটো ভৰ্তি নহল অকমান বাকি থাকিলে কিনে মাছখিনি যাব নোৱাৰিলে যোৱা বছৰটো বদ্ধ লছ হৈছে ন গবো হয় দে এতিয়া মাইনু আৰু মই পেগৰুম ভুইৰুম দে নিমু খাই না গপো পেক সকলোৱে ৰুব জানিব লাগে যেহেতু আমি গাঁৱৰ পৰা বিলংছ কৰোঁ সো অকমান জানি থৈ দিয়াটো ভাল হয় ইমান স্পেশালি মই নাজানো তথাপিও জানো এইভাবে মই মাইনুকো অকমান শিকাই দিলো যেহেতু এটো বহুত ইম্পৰ্টেন্ট কাম হয় যি বস্তু আমি যদি সম্মান নকৰো বা ৰুৱনি সকলে ৰুই নিদিয়ে তেতিয়া হলে আমাৰ যেটো পেট ভৰ্তি হৈ থাকে এয়া আমি লঘনে থাকিব লগা হলেতেন সো জানিব লাগে সেইভাবে মাইনুকো মই শিকাই দিলো তাইও ৰুইছে বাৰু আৰু এনেও লৰা ছোৱালীক বুকাত অকমান নমাই দিলে ভাল হয় গতিকে অকমান খেলিবলৈ দিলো তাইক খেলাৰ নিচিনাও হৈ গল তাই আৰু তাই অকমান প্ৰেক্টিসও হল সো অহা বছৰ তাই আৰু ভালকে জানিব ইয়াটো বহুত ভাল কাম হয় আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ যেতিয়া ঘৰত নিজাকে আগতে পেগ ৰুইছিলে তেতিয়া কিন্তু পথাৰত জানক বা নাজানক গৈছিলো পথাৰত অকমান ৰুই দিছিলো ভুল হৈছিল খুদৰাই দিছিল
ভাল লাগিছিল আৰু আগতে এতিয়াতো যেনিবা গুৱাহাটীত আহি এনেকৈ ৰুব নাপাওঁ সেইকাৰণে মই পেক ৰোৱা বুলি ক'লে গাঁৱলৈ যাওঁ বাৰু আৰু সঁচাকৈ পথাৰত এনেকৈ কথা পাতি পাতি কাম কৰাৰ আমেজেই বেলেগ হয় এইটো মানে বেলেগ ধৰণৰ এটা নিচা হয় কথা পাতোঁতে পাতোঁতে কিমানখিনি ৰুই পায় মানে ৰোৱনীসকলেও সেইটো কথা গম নাপায় চ' বহুত ইণ্টাৰেষ্ট হয় আৰু চাহপানী খায়ো ভাল লাগে বাৰু পথাৰত এইয়া মোৰ চাবন এতিয়া গাৰ্গী বায়েক গা ধুৱাই দিম ধুবা নাই কোনটো এটা দি ধুবা ইমান সৰুৰ পৰা লাভকে চিলেক্ট কৰে চবে বাহিৰতে থুৱাই দিম দেই লাভ কৈছে না কেনে লাভ দোষটো কি কেনে হা কি হৈছে তোমাৰ মাথাত কি আছে কোৱাচোন মাথাত কি আছে ক'ৰ পৰা আনিছা ৰ'বা দেই আপোনালোকে দেখিবই চাগে তাৰ লিখাটো নেদেখে এতিয়া এয়া বগা বগা হৈ আছে তাৰ নুমনিম চামটো দুবিন নাম আফাই দুবিনবা नै আং বনাইদে নৌनो নিম साबोन नौनो बनायदो আৰু মই আপোনালোকক মোৰ চাবোন বনোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ঘৰলৈ দিবৰ কাৰণে মই চাবোন বনাইছিলোঁ এইজনীক গা ধুৱাবৰ কাৰণে বনাইছিলোঁ আৰু বহুত অকণি হৈছে আপোনালোকক অলৰেডি কৈছোঁৱে আৰু এয়া চাওক গা ধুৱাই আছোঁ মই তাইক আৰু সঁচাকৈ আমাৰ পানী বহুত লেতেৰা হয় ইমান আইৰণ আছে ন টেংকি উঠালেও মানে সেই ওপৰত উঠি আপুনি টেংকি ধুই থাকিব লাগিব গতিকে পানী বহুত অভাৱ হয় ৰঙিয়াত অভাৱ মানে কি আইৰণ পানী ঢেৰ আছে বাট চাফা পানীৰ কাৰণে বহুত অভাৱ হয় অৱশ্যে এতিয়া অকণমান ইজি হ'ব পাব্লিক হেল্থৰ যিটো পানী পাইপ ঘৰে ঘৰে পুতি দিছে দুদিনমান পিছত পাব্লিক হেল্থৰ পানী আমি ফ্ৰীত পাই যাম তেতিয়া বাৰু অকণমান সুবিধা হ'ব আকৌ আমি এতিয়া ঘৰলৈ যাব ওলালোঁ মানে গুৱাহাটীলৈ যাব ওলালোঁ ওলাই আহিলেও আমাৰ ৰাস্তাৰ অৱস্থা এয়া চাওক আৰু গাড়ী বহুত দূৰত থ'ব লগা হৈছোঁ আমাৰ ঘৰলৈ গাড়ী নাহে সেইকাৰণে অলপ জলদিকৈ ওলাই দিলোঁ বতৰো মানে এবাৰ বৰষুণ এবাৰ ৰ'দ কৰি আছে দেখাইছোঁ আপোনালোকক ঘৰততো এভৰি উইকত যাব মন যায় পোৱালীকেইটাৰ লগত খেলিবলৈ সদায় মনে কয় কিন্তু এই ৰাস্তাৰ কাৰণে যাবলৈ অসুবিধা হয় সেইকাৰণে মানে অকণমান মনটোৱে আকৌ বেক হৈ যায় মোৰ আৰু এইকেইজনী আহি আছে একদম পূৰা পিছল হৈ আছে সেইকাৰণে লাহে লাহেকৈ আহি আছে ভণ্টিটো ৰাস্তাতে ৰৈ দি আছে খোজকাঢ়ি ভাল লাগিছে না আৰু আমি লাহে লাহে গুৱাহাটী পায়ে গ'লোঁ ভিডিঅ'বিলাক বনাই নাথাকিলোঁ যিহেতু গুৱাহাটীটো ৰঙীয়া সদায় অহা যোৱা হৈয়ে থাকে সেইকাৰণেও ৰাস্তাৰ ভিডিঅ'বিলাক দি নাথাকিলোঁ আৰু বাই বাই আজি ভিডিঅ'টো ইমানখিনি আছিলে অ'কে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত আপোনালোক সকলোকে ধন্যবাদ